সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি ভিডিঅ'টো মই বনাম বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস, সকলোৱে জানে। আজি আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ স্থানীয় মহিলা কেইগৰাকীমান লগ হৈ আমি গছপুলি কেইটামান ৰুম বুলি ভাবিছোঁ। আমাৰ ওচৰতে নামঘৰ আছে, মন্দিৰ, স্কুল, সেই ঠাইতে আমি গছপুলি ৰুম বুলি ভাবিছোঁ। যাবলৈ ওলাইছোঁ আৰু বতৰটো ইমান ভাল নহয়, তথাপিও ওলাই মেলি ৰখি আছোঁ। আপোনালোককো দেখাওঁ। বিশ্ব পৰিৱেশ দিৱস বুলি নহয়, পাৰিলে আমি সকলোৱে একোটাকৈ গছপুলি ৰুবলৈ চেষ্টা কৰিব লাগে। এয়া আমি এতিয়া আহি পালোঁ আমাৰ ওচৰতে থকা প্ৰাথমিক বিদ্যালয়খনত, দেওচন বাহু প্ৰাথমিক বিদ্যালয়। আৰু আমাৰ লগত আমি কেইগৰাকীমান বয়োজ্যেষ্ঠ বৰমাহঁতক লৈ আহিছোঁ। আমাৰ মানে বৰমাহঁতৰ হতুৱাই আমি গছপুলি কেইডাল ৰোপণ। আচলতে বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয়, গছপুলি ৰোৱাটো আমাৰ কৰ্তব্য প্ৰত্যেকৰে, কাৰণ গছ থাকিলেহে আমি জীয়াই থাকিব পাৰিম। আমি কেৱল গছপুলি কেইডাল ৰুলেই নহ'ব, তাৰ প্ৰতিপালনো কৰিব লাগিব। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ ইয়াৰে ঢেকীয়াজুলি মহিলা দলৰ আমি আটাইখিনি মহিলাই লগ হৈ 7 জুনত আমি কেইজোপামান গছ পুলি ৰুইছোঁ, যাতে অকণমান সামান্য এটা অৰিহণা যোগাব পাৰোঁ পৰিৱেশ পৰিচ্ছন্নতা বা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। সেইখিনিয়ে সাধাৰণ প্ৰচেষ্টা এটা চলাইছোঁ আৰু ধন্যবাদ। আমাৰ ইতিমধ্যে বিদ্যালয়ত গছপুলি ৰোৱা হ'ল। এতিয়া আমি আমাৰ ওচৰতে থকা নামঘৰলৈ বুলি গৈ আছোঁ। আমি এতিয়া আহি উপস্থিত হৈছোঁ আমাৰ নামঘৰ, কৃষ্ণনগৰৰ নামঘৰ। তাতে আমি এতিয়া বৃক্ষৰোপণ কৰিবলৈ আহিছোঁ। তাকে আহিবলৈ কোনোবা খুন্দিয়াই দিলে হ'লে আৰু। এতিয়া ফোন কৰোঁ, অকণমান বেক কৰি দিলোঁ, আপোনালোকক ভালকৈ দেখাই দিলোঁ। এতিয়া আমাৰ ওচৰত আৰু এটা নামঘৰ আছে, তালৈ গৈ আছোঁ আমি। আমি এতিয়া গছ পুলি ৰুবলৈ আমাৰ সিটো নামঘৰলৈ গৈ আছো দেই। চবৰে হতুৱাই এটা এটা গছ পুলি ৰুৱালো আজি। এতিয়া আকৌ নামঘৰলৈ যাম। এই তলৰ মাটিটো অলপ ভাঙিলে। ভিডিঅ' কৰিছোঁ দেই ৰ'ব।